কি চাইছা হা কি চাইছা বা হা হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি বিহুৰ বতৰত আজি মই গৈ আছোঁ আমাৰ ওচৰৰে হাবুঙৰ নামটো সবেই শুনিছে চাগে অসমৰ আহোমৰ দ্বিতীয় ৰাজধানী এয়া মই ওলাইছোঁ ঘৰৰ পৰা গেটটো এতিয়া মই ক'ত গৈ আছোঁ মই কম মোক দাদা এজনক লৈ যাব লাগে কিন্তু দাদাজন কেনেকুৱা আৰু মই দেখুৱাইছোঁ তেওঁ সৰু এটা এক্সিডেণ্টত তেওঁ কঁকালটো হেৰুৱাইছিলে তেওঁ ভাল লাগে তেওঁৰ লগত কথা পাতি ভাল লাগে কিছুমান ভাল কথা কয় আৰু তেওঁক লৈ মই যাম আৰু তেওঁ আমাৰ ওচৰতে আছে হাবুং কিন্তু তেওঁ আজিলৈকে দেখাই নাই বোলে বহুত বছৰ হ'ল তেওঁ আজি 9-10 বছৰমান হ'ল তেওঁ তেনেকৈ ঘৰতে পৰি থকা ভালকৈ খোজকাঢ়িব নোৱাৰে সেইজন মানুহক মই লৈ যাম আজি সেৱা কৰাবলৈ আৰু তেওঁক কিবা কিবি খুৱাম তেওঁক আজি অলপমান মনটো ভাল লগাই দিওঁ তাকে মই গৈ আছোঁ বলক বৰ্তমান দাদাক লগ পালোঁ দাদাক গাড়ীত উঠাই আমি হাবুঙৰ দিশে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এইটো দেখি থকা বাগানটো হ'ল মধুপুৰ বাগান ধেমাজি মাছখোৱাৰ মধুপুৰত এই বাগান অৱস্থিত খুব সুন্দৰ বাগান খুব ডাঙৰ বাগান কেতিয়াবা যদি মাছখোৱালে আহে মধুপুৰ বাগানলৈ আহিব পাৰে ফুৰিবলৈ তো বলক আমি যাওঁ আকৌ তো ফাইনেলি আমি হাবুং আহি পালোঁ তো আজি 3-4 বছৰমান আগৰ কথা যদি মই ক'বলৈ যাওঁ হাবুং ইমান উন্নত হ'ব মই ভাবিও পৰা নাছিলোঁ তো আজি তেতিয়া মানে দোকান এখনো নাছিলে হাবুঙত দূৰৰ পৰা কিনি আনিবলগীয়া হয় চাকি জ্বলাবলৈ কিন্তু আজি হাবুঙত ইমান ধুনীয়া দোকান বজাৰ ইমান ধুনীয়া পৰিৱেশ ইমান সমাগম দেখি নিজকে গৌৰৱ অনুভৱ কৰোঁ কাৰণ আমাৰ ওচৰৰে হয় হাবুং তো গাইজ ফাইনেলি হাবুঙলৈ আহি পালোঁ পাই এতিয়া ধূপ চাকি কিবা কিবি ল'লোঁ লৈ মেলি এতিয়া যাওঁ দাদাৰ ওচৰলৈ দাদা কোনফালে আছে বহি আছে তো তুমি দেখুৱাই দিয়া হাবুঙৰ আমাৰ পৰিৱেশ দাদাক মই তোমাৰ কথা ভাবি ভাবি দাদাক এটা উপহাৰ গামোচা তাকে দিব পাৰিম মাজে মাজে সহায় কৰি থাকোঁ সেইটোৱে আৰু আমি সেৱা কৰিলোঁ ধূপ চাকি লগালোঁ দাদা মই সেৱা কৰিলোঁ এতিয়া আমি আকৌ যাওঁ আমি গৈ দাদাক কিবা কিবি খুৱাই লওঁ
তাৰপাছত আমি আকৌ ঘৰ বহাম কি চাইছা হা কি চাইছা বা হা এটা দেখো বুঝাছা सही ना खुजरा खुजरा सही পঞ্চাছ টকা এটা দি দিলোঁ বেছি বিচৰা নাই বাৰু কিন্তু হ'লেও কিবা কি ভোক লাগিব পাৰে ন কি খাবা কি খাবা হা এইটো খাবা আৰু ছাৰ ৰ'বা আৰু আছে 50 টকা দিছিলে পইচা ঘূৰাই দিব দুটা কেইটকা এটা 10 টকা আৰু এইবিলাক খোৱা ভোক লাগিছে নে তোমাৰ ভোক লাগিছে নি হা পইচা লৈ যোৱা পইচা অঁ বৈ পিনে খাবা অ'কে বাই 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 এইফালে চোৱা নেচেল লাজ কৰি অ'কে হ'ব দাদা খাইছে খাওক বঢ়িয়া কেনেকুৱা পাইছে খাওক অ'কে দাদাই চাওমিন খাইছে আমি নাখাওঁ এতিয়া ভাত খাম আমি গৈ অ'কে তো গাইজ ফাইনেলি আমি আকৌ হাবুঙৰ পৰা ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰলৈ গৈ আছোঁ অঁ তো এই আমি দাদাক দেখুৱাই দিওঁ দাদা কেনেকুৱা পালে জেগা চাই মোৰ ভালেই লাগিলে আৰু হাবুং জেগা কোনোদিন মই আহোঁ বুলি ক'লেও আহিব নোৱাৰি যে মোৰতো হালত বেয়া কণ্ডিশ্যন বেয়া গতিকে বিজু ভাইটি আৰু তাৰ দাদাৰ লগত তাৰ বৰ্তাৰ দাদাৰ লগত মোৰ পাৰ্টনাৰ খাছ পাৰ্টনাৰ একেলগত ফুৰা মেলা খোৱা মেলা মানে তাক দেখিলে মই আহোঁ যাওঁ তাৰ ঘৰলৈ আৰু সিও মোক দেখে পাৰ্টনাৰ আৰু তাক দেখিলে মোক বেয়া লাগে সিও মোক দেখিলে মৰম চেনে আৰু গতিকে দাদাৰ বৰ্তাৰ ল'ৰাৰ লগত বিজু ভাইটিৰ লগত আজি আৰু মই গাড়ী লৈ আৰু আহিছোঁ আৰু বাগানৰ ল'ৰা মই মোৰ হালত বেয়া গতিকে তাৰ লগত পাৰ্টনাৰ বুলি আৰু তেনেকৈ ভাইটিয়ে মোৰ বিজু ভাইটিয়ে হাবুঙত ঘূৰাই পিনি দেখুৱাই খুৱাই গোটেই জেগা চাকি বন্ধন কৰি মেলি আৰু দেখুৱাই আনিছে সেইটোৱে মোৰ ধন্যবাদ ভেৰি গুড থেংক ইউ আৰু মই এইটো ঘূৰি মেলি চাই ভাল পাইছোঁ আৰু এতিয়া আপুনি সুখী নে সুখী মই সুখী আৰু জেগাটো চাবলৈ মন আছিলে মই হালত বেয়া কাৰণে ঘৰত থাকে কোনো নিনিয়ে আৰু বেয়া বুলি আৰু গোটেই ডেকাই গাভৰুৱে চাই মেলি ইয়াত খাই মেলি যোনে যি মন দিবলৈ যায় কৰে মানে দি মেলি চাই যাহে যাৰ কিবা দিবলগীয়া থাকে কিন্তু মই একো দিবলগীয়া নাই মই চাবলৈ মন আছিলে আজি চাই গৈছোঁ গতিকে এইটোৱে মই ভাল পাইছোঁ আৰু গাড়ী উঠি ঘূৰি ভাল পাইছোঁ আৰু সেইখিনিয়ে মোৰ ধন্যবাদ আৰু মই ঘূৰি মেলি জেগাও ভাল লাগিছে সেইখিনি মানুহত দেখিও পাইছোঁ আৰু আপুনি গোটেই মানুহ আহে বিশ্বাস পায় গোটেই মানুহ দূৰৰ মানুহ ইয়াত খাই মেলি যায় আৰু দেখি মেলি যায় খোৱা ফুটি কৰি ফটো চটো মাৰি মেলি যায় গতিকে আজিও মই গাড়ী কৰি চাইও ভাল লাগিলে আৰু খাই মেলি ওলাই গৈছোঁ আৰু ইমানেই ভাল মোৰ একো স্বাৰ্থৰ কাৰণেও নাই কিন্তু মই আজি নিজকে খুব ভাল পাইছোঁ কিন্তু তাত মানে গৈ পিনে আৰু এটা দেখিলোঁ এই ছোৱালী এজনী মানে কি হ'ল বিৰাট দুখ লাগিলে মানে তাই মানে বিৰাট ভোকত আছিলে নেকি ন মোক 50 টকা পইচা তাই মোক চাই পিনে হাঁহিছে হা ইমান ধুনীয়াকৈ হাঁহিছে মোৰ নিজকে মানে ৰখাব পৰা নাই মোৰো হাঁহি উঠি গৈছে তাই যেনেকৈ মোক চাই হাঁহিছে চ' মই তাইক 50 টকা এটা দিলোঁ তাই লগে দৌৰি আহি পিনে দোকানত গৈ আইচক্ৰীম খাইছে 2টা আইচক্ৰীম লৈছে তাই পইচা একো চিনি নাপায় তাই পইচা 50 টকা দিছে আৰু তাই 2টা আইচক্ৰীম লৈছে কিন্তু 10 টকীয়া আইচক্ৰীম 2টা তাই দৌৰি গুচি গৈছিলে আৰু ইমানে 50 টকা 2টাই পাম বুলি ভাবিছিলে তাই আকৌ হেৰি কৰিলোঁ মানে পৰা ল'লে তাই ল'বলৈ 50 টকাৰ তাই যেতিয়া পইচাটো কিনিছে আৰু লগে তাই দৌৰি গৈ ছাইডত গৈ বহি পিনে খাইছে তাই তাৰপিছত মই বহুত হেপী হৈছে মানে মই
বহুত ডাঙৰ হেল্প কৰিছোঁ বুলি ক'ব যোৱা নাই মানে কেলে এই সৰু সৰু আমিও বহুত যিখিনি মানুহ মানে বহুত দুখত ডাঙৰ হৈছোঁ দিয়া নাই ধনী মানুহ গৈ আছে কিন্তু কোনো যোন আমি বুজি পাইছোঁ আৰু একচুৱেলি নহয় অ' দাদা একচুৱেলি মই বহুত দুখত ডাঙৰ আৰু মই একচুৱেলি বুজি পাওঁ মানে বুজি পায় মানুহে কিন্তু কিছুমান তেনেকুৱা কণ্ডিশ্যন থাকে দিব পৰা নপৰা মোৰ ওচৰত পইচা নাই হ'লেও মই কিবা এটা সহায় কৰিছোঁ ভাল লাগিছে আৰু তেনেকৈ যাতে মানুহে সহায় কৰক মানুহে যেনেকৈ ভূপেন হাজৰিকাদেৱে মানুহে মানুহৰ বাবে বুলি কথা গান গাইছে ন ইমান ধুনীয়াকৈ তেনেকৈ এটা সহায় কৰক বহুত ডাঙৰ বেছি সহায় কৰিব নালাগে হা যাতে মোৰ এনেকুৱা এটা দিন আহক মই যেতিয়া নিজৰ ভৰিত নিজে যদি থিয় দিব পৰা এটা কণ্ডিশ্যন আহি যায় আচলতে কিন্তু মই প্ৰত্যেকজন মানুহক মই সহায় কৰিম কিন্তু মই বহুত ভাল মানুহক নহয় যি মানুহে চিন্তা কৰে কিবা এটা খাবৰ কাৰণে সেই তেনেকুৱা মানুহক মই সহায় কৰিম কিন্তু মই মোৰ সপোন এইটো এই সপোন মোৰ পূৰ হ'ব আৰু তেওঁলোকক মই সহায় কৰিব পাৰিম মই সেইটোৱে মই বিচাৰোঁ মই সেইটো আশা মোৰ যাতে সোনকালে পূৰ্ণ হয় আৰু কষ্ট কৰি গৈ আছোঁ যি পাৰিছোঁ সেইটোৱে কথা আৰু মই কিন্তু কওঁ হয় নে দাদা ঠিক আছে মোৰ তো গাইজ আমি ফাইনেলি আহি পালোঁ দাদাকো নমাই দিলে দাদা গৈ আছে ঘৰলৈ তেওঁ তেনেকৈ খোজকাঢ়ে তাৰ কঁকালটো মানে ভাঙিলে পৰি পিনে কিবা কষ্ট কাম কৰিছিলে এতিয়া কঁকালটো পৰি পিনে ভাঙিলে আজি 9-10 বছৰ হ'ল বোলে তেওঁ খোজকাঢ়িব নোৱাৰে ভালকৈ তেওঁ অ'কে তেওঁৰ ঘৰ এইখিনি ইফালে আছে তেওঁ ঘৰতে যাব আৰু মোৰ লগত আছে মোৰ বন্ধু বিকাশ ভাইটি হয় সি মাস্কো আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আৰু মোৰ লগত সি গ'ল আজি হাবুঙলৈ কেনেকুৱা লাগে আজি বহুত দিনৰ মূৰত হাবুং গৈ বহুত ভাল লাগিলে হাবুঙৰ পৰিৱেশ চাই পিনে আজি মনত বহুত সন্তুষ্ট ভাৱ এটা স্পষ্টীকৰণ হৈছে আৰু আমাৰ লগত যিজন দাদা গৈছিলে তেওঁ বিশেষকৈ শাৰীৰিকভাৱে অসুস্থ আছিলে আৰু তাত যিটো মানসিকভাৱে এগৰাকী মানসিকভাৱে ক্ষতিগ্ৰস্ত হোৱা আমাৰ বিজুদাই অলপ সহায় কৰিলে আৰু লগতে আজি দাদাজনক যিভাগে তেওঁ লৈ গৈছে তাৰ কাৰণে মই বিজুদাক বহুত ধন্যবাদ লগতে ময়ো বহুত ভাল হৈছে যাবৰ কাৰণে বহুত ভাল লাগিলে মোৰো ইয়াৰ কাৰণে বিজুদাক মই বহুত ধন্যবাদ দিছোঁ থেংক ইউ ছ' মাছ অ'কে বাই বাই